5 লাখ টকীয়া বিনামূলীয়া আয়ুষ্মান কাৰ্ড বনাই দিয়াৰ নামত কিছুমানে টকা গটা ধান্দা কৰি আছে। ভিডিঅ'টো শেষলৈ চাব, আপোনালোকেও কেনেকৈ বনাব পাৰিব একেবাৰে বিনামূলীয়া 1 টকা খৰচ নকৰাকৈ আয়ুষ্মান কাৰ্ড। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। ভিডিঅ'টোৰ আৰম্ভণিত এটা কথা কৈ দিছো, ইয়াত কিছুমান কম্পিউটাৰ দোকানীয়ে কমেন্ট বক্সত বেয়াকে কমেন্ট কৰিব, নেগেটিভ কমেন্ট কৰিব, তেওঁলোকৰ সম্পৰ্কীয় ভাই সন্তান, তেওঁলোকৰ বিভিন্ন ৰিলেটিভৰ মানুহক দি বেয়া কমেন্ট বক্সত বেয়াকে কমেন্ট কৰিব। আৰু সেইসকল হৈছে একাংশ যিসকলে টকা ঘটাৰ ধান্দা কৰি আছে, সেইসকল ব্যক্তিয়ে কমেন্ট বক্সত কমেন্ট কৰিব। গতিকে আপোনালোকে এই কমেন্ট বক্সত গৈ চিনাক্ত কৰিব পাৰিব যে কোন এই সকল লোক। এতিয়া প্ৰথম কথাটো হ'ল যে চৰকাৰে 5 লাখ টকীয়া আয়ুষ্মান কাৰ্ড একেবাৰে বিনামূলীয়াকৈ আমাক সুবিধা দিছে, কিন্তু এই 5 লাখ টকীয়া আয়ুষ্মান কাৰ্ড বিনামূলীয়াকৈ কেনেকৈ পাম আমি? প্ৰথমতে আশা কৰ্মীক এই দায়িত্ব দিয়া হৈছে। আশা কৰ্মীৰ ওচৰত চৰকাৰে এটা কোড দি দিছে, তেওঁলোকে মোবাইলত আপোনালোকক KYC কৰি বনাই দিব পাৰিব। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে প্ৰতিগৰাকী আশা কৰ্মীক প্ৰিন্টাৰ মেচিন দিয়া হৈছে নেকি, প্ৰিন্ট কৰি আপোনাক হাৰ্ড কপিখন দি দিব আয়ুষ্মান কাৰ্ডৰ? তেতিয়াহ'লে নাই, প্ৰতিগৰাকী আশা কৰ্মীৰ ওচৰত প্ৰিন্টাৰ মেচিন নাই, আপোনালোকক যে প্ৰিন্ট কৰি দিয়াৰ ব্যৱস্থা নাই। হাৰ্ড কপি বনাই দিয়াৰ সুবিধা লৈ একাংশই 150-200 টকা লোৱাৰো এটা তেওঁলোকে মানে ধান্দা চলাই আছে। গতিকে আপোনালোকে এই 150-200 টকা বচাব কেনেকৈ? চিধা আশা কৰ্মীৰ ওচৰত গুচি যাব, আপোনালোকৰ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডত নাম থকা ব্যক্তিসকলেই যাব। ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডখন লৈ আশা কৰ্মীৰ ওচৰত গুচি যাব আৰু আশা কৰ্মীৰ মোবাইলত আশা কৰ্মী আপোনালোকক KYC কৰি দিব। KYC কৰি দিয়াৰ লগে লগে এটা PDF ফাইল বনিব আৰু সেই PDF ফাইল আপোনাৰ হোৱাটছএপত লৈ ল'ব বা মেমৰিত বা পেন ড্ৰাইভত লৈ ল'ব, বা আৰু লগে লগে আপুনি গুচি যাব যিকোনো এখন ওচৰৰ আপোনাৰ কম্পিউটাৰ দোকানত। কম্পিউটাৰ দোকানত গুচি যোৱাৰ পাছত আপুনি হাৰ্ড কপিত প্ৰিন্ট কৰি ল'ব। একচুৱেলি টোটেলি বিনামূলীয়া হয় আয়ুষ্মান কাৰ্ড যদিও, কিন্তু প্ৰিন্টাৰ মেচিন আশা কৰ্মীসকলক প্ৰদান নকৰাৰ বাবে আমি এই চিষ্টেমটো উপলব্ধি কৰিলে আমি একেবাৰে সহজে নিজৰ আয়ুষ্মান কাৰ্ডখন বনাবলৈ সক্ষম হ'ম। গতিকে আপুনি 150-200 টকা খৰচ নকৰি ডাইৰেক্ট আশা কৰ্মীৰ ওচৰত গুচি যাব, KYC কৰি KYC ফল্ডাৰ মোবাইলত লৈ গৈ কম্পিউটাৰ দোকানত 30-40 টকাত বনাই ল'ব। যাৰ বাবে ভিডিঅ'টো সকলোৰে ওচৰত শ্বেয়াৰ কৰি দিব, যাতে অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে গম পায় যে 150-200 টকা তেওঁলোকৰো বাচে। বা বিভিন্ন সময়ত চৰকাৰী আঁচনিসমূহক লৈ একাংশ দুষ্ট চক্ৰই তেওঁলোকে টকা ঘটাৰ ধান্দা লগায়। তেওঁলোকে সহজতে সাধাৰণ নাগৰিকৰ পৰা অধিক পইচা লয়, বিভিন্ন ধৰণৰ তেওঁলোকে জাল পাতি দিয়ে, মানে টকাৰ বজাৰ মেলি দিব বিচাৰে তেওঁলোকে। গতিকে আমাৰ সাধাৰণ নাগৰিকসকলক এই মেছেজ দিবলৈ মই এই সৰু ভিডিঅ'টো বনাইছো, আপোনালোকে ভাল লাগিলে শ্বেয়াৰ কৰিব।